আপোনালোকে দেৱস্থানৰ বজাৰ ৰাজপথ ইতিমধ্যে একেবাৰে গণৰ উজ্জ্বল হৈ আছে আৰু ৰাজপথটো একেবাৰে আকাশ বতাহ কঁপাই তোলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈদেৱক মুক্তি বিচাৰি শ শ প্ৰতিবাদকাৰী ৰাজপথত ওলাই আহিছে হেৰস্থান কৰি তুলিছে দেৱস্থান বজাৰৰ ৰাজপথ আপোনালোকে দেখিবলৈ পাইছে উজ্জ্বল শ শ প্ৰতিবাদী আজি গৰ্জন আৰম্ভ কৰিছে আজি শিলাবৃত্তদেৱক সাম্প্ৰদায়িক ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰিছে সচেতন মহলে আপোনালোকে দেখিবলৈ পাইছে মুক্তি দিয়ক অখিল গগৈ মুক্তি জনাই হোজাই জিলাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি মৌলানা জাবিৰ আহমেদ মজুমদাৰ আমাৰ মাজত উপস্থিত এখেতক আমি পোনে পোনে জানিব বিচাৰিম যে এখেতৰ পৰা আজিৰ দিনত কৃষক মুক্তি সংগ্ৰাম সমিতি অখিল গগৈদেৱক কাৰাৰুদ্ধ কৰি ৰখা এক প্ৰকাৰৰ ষড়যন্ত্ৰ নেকি সেইবুলি এখেতে মন্তব্য কৰে কি ক'ব আপুনি সেই সন্দৰ্ভত আজি বহুদিনৰ পৰা অখিল গগৈ ডাঙৰীয়াক যোৱা বছৰত অসম চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে কৰবন্দী কৰি ৰাখিছে তাক আমি ধিক্ষাৰ জনাইছো যে অসম চৰকাৰে অনতিপলমে অখিল গগৈ ডাঙৰীয়াক মুকলি আকাশৰ তললৈ দিব বিচাৰিছে হয় এইটোতো বিজেপিয়ে আজি বহুদিনৰ পৰা অখিল গগৈ ডাঙৰীয়াৰ লগত ষড়যন্ত্ৰমূলকভাৱে অখিল গগৈ ডাঙৰীয়াক বিনা দোষত কাৰাবন্দী কৰি ৰাখিছে এই বিষয়ে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা আমি নিন্দা জনাইছো ধিক্ষাৰ দিছো হয় এইটো এটা ষড়যন্ত্ৰ ডাঙৰ এটা ষড়যন্ত্ৰ কৰি আছে আমাৰ সন্দেহ হৈছে যে বিজেপি চৰকাৰে এই কৰোণা কৈ কিনি আজি যিটো মানে এটা ষড়যন্ত্ৰ কৰি আছে এই ষড়যন্ত্ৰকো আমি ধিক্ষাৰ জনাইছো অখিল গগৈ ডাঙৰীয়াৰ ওপৰত এটাৰ পিছত এটা আন এটা মানে ভুৱা গোচৰ জাপি দি আছে সেই বিষয়ে আমি অসম চৰকাৰক ধিক্ষাৰ জনাইছো আৰু আজি শুনা পাইছো যে আমাৰ অসমৰ অধিবক্তাসকল এৰি দিল্লীৰ পৰা অধিবক্তা আনি আছে অখিল গগৈৰ বিৰুদ্ধে যুঁজ দিবলৈ চৰকাৰৰ পৰা আনক আকাশৰ পৰা আনক বতালৰ পৰা আনক অখিল গগৈক অন্যায়ৰ বাবে কাৰাবন্দী কৰি ৰাখিব নোৱাৰে আমি দাবী কৰিছো যে অখিল গগৈ ডাঙৰীয়াক অতি শীঘ্ৰে মুক্তি কৰিব অখিল গগৈৰ মুক্তি বিচাৰি দেৱস্থান বজাৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গণ গৰ্জন আপোনালোকে দেখিবলৈ পাইছে যে অখিল গগৈৰ মুক্তি বিচাৰি শ শ প্ৰতিবাদকাৰী আজি ৰাজপথত ওলাই আহিছে কিছুমান ব্যক্তি অৰ্ধ উলংঘিত অৱস্থাতো প্ৰতিবাদ সাব্যস্ত কৰিছে কিছুমানে আপোনালোকে দেখা পাইছে হাতে হাতে প্লে কাৰ্ড লৈ পেলাই আজি প্ৰতিবাদী কাৰ্যসূচীখন ৰূপায়ণ কৰিবলৈ লৈছে হয় বিজেপি চৰকাৰ গো বেক হিমন্ত বিশ্ব শৰ্মা গো বেক সৰ্বানন্দ সোণোৱাল গো বেক আদি ধ্বনিৰে উত্তাল কৰি তুলিছিলে হোজাই দেৱস্থানৰ ৰাজপথ RSSৰ দালালি নচলিব বুলিও সচেতন মহলে দাবী উত্থাপন কৰি এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ মানৱ শৃংখল কাৰ্যসূচীৰে আজি দেৱস্থান বজাৰৰ পথ বৰ্জন কৰি তুলিছে